Hello, dear students. Hope all of you are doing good. Once again, I welcome all of you to our channel Rankers classes. Today, I'm here with a new topic that is present perfect tense. মই অসমীয়াত বুজাবলৈ চেষ্টা কৰিম তোমালোকৰ সকলোৰে সহায় হোৱাকৈ আৰু এই টপিকটো বা এই ভিডিঅ'টো ক্লাছ 9, 10 বা ক্লাছ 8ৰ ষ্টুডেণ্টৰ কাৰণেও উপযোগী হয়। প্ৰেজেণ্ট কৰিছোঁ মই দীপাংকৰ বৰা, এছিষ্টেণ্ট টিচাৰ, ৰামপুৰ হাই স্কুল, নৰ্থ লখিমপুৰ। চ' কাম উইদাউট এনি ফাৰ্ডাৰ ডিলে, লেটছ বিগিন টু দিছ ভিডিঅ'। ৰিড দিছ চেণ্টেন্সেছ কেয়াৰফুলি। এই চেণ্টেন্সকেইটা প্ৰথমতে খুব কেয়াৰফুলি আমি পঢ়োঁ আহা। I have completed my work just now. She has just gone out. These two sentences indicated completed activities in the immediate past with just. ইয়াত আমি দেখিছোঁ দুয়োটা চেণ্টেন্সতে দুটা এনেকুৱা একশ্যনৰ কথা কৈছে যিকেইটা কিছু সময়ৰ আগত শেষ হৈছে। জাষ্ট নাও মানে এইমাত্ৰ মই মোৰ কামখিনি শেষ কৰিলোঁ আৰু তাই এইমাত্ৰ ওলাই গৈছে। গতিকে এই ধৰণৰ কথা, এনেকুৱা এটা একশ্যন যিটো খুব সোনকালে ইমিডিয়েট পাষ্টত শেষ হৈছে, তেনেকুৱা ঘটনাবোৰ বুজাবৰ বাবে, তেনেকুৱা ক্ৰিয়াবোৰ বুজাবৰ বাবে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। নম্বৰ 3টো কৈছে হেভ ইউ এভাৰ বিন টু গোৱা। নম্বৰ 4 আই হেভ নেভাৰ চিন হিম ছ' হেপী। তুমি কেতিয়াবা গোৱালৈ গৈছানে? মই তাক কেতিয়াও ইমান সুখী দেখা নাই। টু এক্সপ্ৰেছ পাষ্ট একশ্যনছ হুজ টাইম ইজ নট গিভেন। তুমি গোৱালৈ কেতিয়া গৈছা সোধা নাই। তুমি যোৱা বছৰ গোৱালৈ গৈছিলা নেকি এই বুলিতো সোধা নাই। ইয়াত কোনো টাইম নাই, কিন্তু ডেফিনেটলি এইটো বুজিব লাগিব যে তুমি মোক সোধাৰ ডেফিনেটলি আগৰ সময়খিনিৰ কথাই মেনশ্যন কৰিছে, হয় নাই? মানে মই কেতিয়াবা গৈ পাইছোঁ নেকি লাইফত, কিন্তু পাষ্টৰ কথাই হ'ব, কিন্তু ইয়াত সময়টো মেনশ্যন কৰা নাই। অ'কে, চ' এই ধৰণৰ কথাটো আমি কি কৰিব পাৰোঁ? প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰিব লাগে। আই হেভ নেভাৰ চিন হিম ছ' হেপী। আজিলৈকে, তাৰমানে আজিৰ পৰা আগলৈকে মই কেতিয়াও তাক ইমান হেপী দেখা নাই। চ' এইটো এটা পাষ্ট একশ্যন হয়, কিন্তু তাত কোনো টাইম মেনশ্যন কৰা হোৱা নাই। চ' আমি প্ৰেজেণ্ট পাৰফেক্টত ক'ব পাৰোঁ। নম্বৰ 5ত কৈছে কি ৰাজবীৰ হেজ ইটেন অল দ্য চুইটছ। নম্বৰ 6 আই হেভ ফিনিছড মাই ৱৰ্ক। To describe past events when we think more of their effect in the present tense than of the action itself. ধুনীয়া মিঠাই কেইটামান দেখুৱাই থৈছোঁ, মিঠাই লৈ বেছিকৈ চকু নিদিবা, মোৰ কথাকেইটা বুজা। চ' ৰাজবীৰ হেজ ইটেন অল দ্য চুইটছ। ৰাজবীৰে সকলোবোৰ চুইট খাই পেলালে আৰু মই মোৰ কামবোৰ শেষ কৰিলোঁ। ইয়াত কি কৈছে? পাষ্ট ইভেণ্টৰ কথা কৈছে, আৰু পাষ্ট ইভেণ্টটোতকৈও বা ক্ৰিয়াটোতকৈও বৰ্তমানত তাৰ যিটো ইফেক্ট, তাৰ যিটো ৰিজাল্ট, সেই কথাটোত বেছি গুৰুত্ব দিছে। তাৰমানে আৰু সহজকৈ ক'বলৈ হ'লে এনেকুৱা, ৰাজবীৰে সকলোবোৰ মিঠাই খাই দিলে, এতিয়া আৰু এটাও নাই। অ'কে, চ' সেই যেতিয়া ইফেক্টটোত আমি গুৰুত্ব দিওঁ কেতিয়াবা পাষ্টৰ কথা এটাৰ, সেই ক্ষেত্ৰত আমি প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰোঁ। আই হেভ ফিনিছড মাই ৱৰ্ক। মই মোৰ কামবোৰ শেষ কৰিলোঁ, এতিয়া মই ফ্ৰী। গতিকে তেনেকুৱা কথাবিলাকতো আমি কি কৰোঁ? প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। নম্বৰ 7ত আহিছে আই হেভ ন'ন হিম ফৰ এ লং টাইম। এইটো ঢাক খাই গৈছে, টাইম হয়। হি হেজ বিন ইল চিন্স লাষ্ট উইক। উই হেভ লিভড হিয়াৰ ফৰ 10 years. টু ডিন'ট এন একশ্যন বিগিনিং এট ছাম টাইম ইন দ্য পাষ্ট। এনেকুৱা এটা ক্ৰিয়া বুজাবলৈ বা এনেকুৱা এটা কথা বুজাবলৈ যিটো অতীতত আৰম্ভ হৈছে আৰু যিটো বৰ্তমান সময়তো চলি আছে। এই টেন্সটোক তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ লগত কনফিউজন কেতিয়াবা কৰিব পাৰা, এইটো স্বাভাৱিক। অ'কে, এইটো আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰো কনফিউজন হৈছিলে, এইটো চবৰে হয়। গতিকে মই ইয়াত বুজাই দিছোঁ তোমালোকক। ইয়াত কথা হৈছে কি আই হেভ ন'ন হিম ফৰ এ লং টাইম। মানুহ এজনক চিনি পোৱাৰ ক্ষেত্ৰত আমি নকওঁ যে মই তেওঁক জানি আহিছোঁ ইমান দিন, এনেকৈ ধৰণে নকওঁ। যদিও এইটো শুদ্ধ যেন লাগিব পাৰে বাক্যটো শুনাত, কিন্তু গ্ৰামেটিকেলি এইটো শুদ্ধ নহয়। ইংৰাজীত যদি কওঁ আই হেভ বিন নয়িং হিম চিন্স লাষ্ট 10 years, এনেকৈ ক'লে ভুল হ'ব। গতিকে মানুহক চিনি পোৱাৰ ক্ষেত্ৰত হয় আই হেভ ন'ন হিম, হেভ ন'ন, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। হি হেজ বিন ইল চিন্স লাষ্ট উইক। লাষ্ট উইকৰ পৰা তেওঁৰ বৰ্তমানলৈকে কি হৈছে? বেমাৰ হৈ আছে। কিন্তু ইল নাথাকি যদি ফিভাৰ থাকিলে, ছাফাৰ থাকিলে, তেতিয়া হি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স লাষ্ট উইক, তেনেকৈ হ'লহেঁতেন। গতিকে এনেকুৱা সৰু সৰু কিছুমান কথা থাকে, সেইখিনি মনত ৰাখিব লাগিব। উই হেভ লিভড হিয়াৰ ফৰ 10 years। ইয়াত 10 yearsটোৱে 10 years কমপ্লিট হোৱাটোৰ কথা কৈছে। গতিকে তোমালোকে সেই বস্তুটো মনত হেৰি কৰিব লাগিব, ৰাখিব লাগিব যে কমপ্লিশ্যনটোৰ কথা ইয়াত বুজাইছে। চ' ইয়াত আৰু এটা কথা মন কৰিবা, অফেন উইথ চিনছ এণ্ড ফৰ ফ্ৰেজেছ বুলি কৈছে। প্ৰায়ে চিনছ আৰু ফৰ ফ্ৰেজেছৰ লগতহে এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ হ'ব।
ঠিক আছে, এইকেইটা আছিল নটা চেণ্টেন্স। থেংক ইউ ফৰ ৱাচিং। ইফ ইউ লাইক আৰ কণ্টেণ্ট প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু আৰ চেনেল। আৰু যদি তোমালোকৰ এই টেন্সটো খুব এটা চুটি ভিডিঅ' মই বনালোঁ, যাতে তোমালোকৰ আমনি নালাগে, সোনকালে বুজি পোৱা, আৰু যিমান পাৰি চিম্পলকৈ মই ক'বলৈ ট্ৰাই কৰিলোঁ। ইয়াৰ পিছতো যদি তোমালোকৰ কিছুমান প্ৰব্লেম থাকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সক লৈ, প্লিজ ফিল ফ্ৰী টু কমেণ্ট বিল'। আই উইল বি দেয়াৰ টু হেল্প ইউ আউট। অ'কে, থেংক ইউ, বাই বাই।